হেল্ল' ফ্ৰেণ্ড, আজি এটা জেগাত যাব ওলাইছোঁ। একচুৱেলি আমাৰ ঘৰৰ আগফালে এখন বৃদ্ধাশ্ৰম আছে। পাহাৰৰ মাজেৰে চালে সেইখনে বৃদ্ধাশ্ৰম, এই পাহাৰখনতে আছে, আমাৰ অপজিটতে আছে। কিন্তু এতিয়া ডাইৰেক্ট ওপৰেতো যাব নোৱাৰি, ৰাস্তাৰে যাব লাগিব, তো সেইকাৰণে আমি তালৈ যাম। মানে এইখন বৃদ্ধাশ্ৰম বেলেগৰ নিচিনা নহয়। তাত যেনেকুৱা ৰাস্তাত মানুহ পালেও নি কিনে বৃদ্ধাশ্ৰমত থৈ আহে কিছুমান, এইখন সেনেকুৱা নহয়। এইখন অলপমান বেলেগ। এইখনত থাকিবলৈ হ'লে আপুনি কিবা এটা মাহত পে' কৰিব লাগে। মানে কি ছিষ্টেম আৰু সেই পে'টো কোনে কৰে, ঘৰৰ মানুহে কৰে নে কি কথা কি বতৰা, আমি জানিবলৈ তালৈ গৈ আছোঁ। আহক। হেল্ল' ফ্ৰেণ্ড, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আমি গৈ আছোঁ ভাৰসা বৃদ্ধাশ্ৰমলৈ। একচুৱেলি এইখন আমাৰ ঘৰৰ আগফালেই আছে, কিন্তু আগফালে আছে যদিও আমাৰ ইমান যোৱা নহয়। তো আজি ওলাইছোঁ, আপোনালোককো অলপমান জনাওঁ ইয়াৰ বিষয়ে কেনেকুৱা ধৰণৰ কি। এতিয়া আহক। এই আশ্ৰম পাই গ'লোহি। আমি আহি পালোঁ। এইটো লাইব্ৰেৰী বুলিও ক'ব পাৰি, এইটো সিহঁতৰ মানুহ আহিলে বহা ড্ৰয়িং ৰুম বুলিও ক'ব পাৰি আশ্ৰমখনৰ। ইয়াতে কোনোবাই কিতাপ পঢ়িলে মানে কিতাপো আছে, আৰু সিহঁতে আশ্ৰমখনে নিজেই কিছুমান কিতাপ পাব্লিছ কৰিছে, সেইবিলাক আছে। এইটো একদম ডাইৰেক্ট গাঁৱলীয়া পৰিৱেশ। পুৰা গাঁৱলীয়া পৰিৱেশ, ইয়াতে চব আছে। ইয়াতে বনাওঁ, বাহিৰত খাওঁ। মানে ইয়াতে পিকনিক টাইপ। এইটো নামঘৰ হয় ইয়াতে। চাকি বন্তি কোনে লগায়? আপোনালোকৰ আইতাকেইজনীয়ে লগায়নে নে আপুনি লগায়? চাবলৈ বহিলে। এইটো ডাইনিং ৰুম হয়, ইয়াতে ভাত খায় সিহঁতে আইতাকেইজনে। মানুহ বাৰু ভালেখিনিয়ে আছে, কিন্তু চবেই চব ভাষা বুজি নাপায় কাৰণে চোৱা চিতা নকৰে। এইটো ডাইনিং হলৰ পিছফালৰ এৰিয়া। ইয়াৰ পৰা মানে তলৰখিনি ধুনীয়াকৈ দেখা পায়। এইটো আশ্ৰমখনৰ এইটো বঢ়াই আছে আৰু লাহে লাহে। আশ্ৰমে নিজৰ মানে শহাপহু পুহিছে, তো শহাপহুকেইটা ওচৰলৈ মাতিলেই দৌৰি আহে। সিহঁতক কিবা এটা খাব দিলেই হ'ল। সেই দুটাক সৰু পোৱালি, সেইকাৰণে সৰু দুটাক এক্সট্ৰা বাউণ্ডেৰীত ৰাখিছে, নহ'লে কামুৰিব বুলি। আপোনাৰ নাম খুৰা? মই পংকজ হাজৰিকা। পংকজ হাজৰিকা। আৰু আপোনাৰ ঘৰ? মোৰ ঘৰ মাছখোৱা, গুৱাহাটীতে। হেৰি মানে এই আপোনাৰ এখন বৃদ্ধাবাস আছে, মানে ভাৰসা বৃদ্ধাবাস। এই বৃদ্ধাবাসখন মানে আপুনি কেনেকৈ বনাম বুলি আপোনাৰ মনলৈ আইডিয়া আহিলে, বা ইয়াত কেনেকুৱা ধৰণৰ মানুহ আহিলে কি কৰিব লাগে, সেইখিনি বিষয়ে অলপমান আপুনি জনাওকচোন। তাৰমানে বৃদ্ধাবাস এটা খুলিম মানে কথাটো কি, আমিতো সদায় জীয়াই নাথাকোঁ। চাকৰি কৰিছিলোঁ মই, বা মোৰ মিছেছেও চাকৰি কৰিছিলে। এতিয়া চাকৰি কৰাৰ পিছত ৰিটায়াৰ যেতিয়া হ'ম, আমাকতো লগ লাগিব। ল'ৰা ছোৱালী সদায় নাথাকে। ল'ৰাই বিয়া কৰাব গুচি যাব, ছোৱালী বিয়া দি গুচি যাব, এতিয়া বুঢ়া বুঢ়ী অকলে থাকে। এতিয়া মানুহে সংগপ্ৰিয়, মানুহটো একেলগে থাকি ভাল পায়, বুঢ়াই হওক বা ডেকাই হওক, যোনেই হওক। এতিয়া আমাৰ তেনেকুৱা ভাবিলোঁ যে ছোৱালী বিয়া দিলোঁ, ল'ৰা বিয়া পাতি গুচি গ'ল, এতিয়া আমি কি কৰিম? আমাকো লগ লাগিব। আৰু এনেকুৱা ধৰণৰ মোৰ নিচিনা বহুত মানুহ আছে যিবিলাক অকলশৰীয়া। এতিয়া ল'ৰা ছোৱালীয়েও তেওঁলোকক নাচায়, বা সময় দিব নোৱাৰে, বা ভায়েক ককায়েক থাকিলেও সদায় বেলেগ বেলেগ হৈ থাকে। তেনেকুৱা ক্ষেত্ৰত আমি ভাবিলোঁ যে ৰিটায়াৰমেণ্টৰ পিছত আমি কি কৰিম। আৰু এক্টিভ হৈ থাকিবলৈ মানুহক একশ্যন লাগে সদায়, কিবা এটা কৰি থাকিব লাগিব। মই ৰিটায়াৰ হ'লোঁ, পেঞ্চন পালোঁ, পইচাখিনি বেংকত থৈ দিলোঁ। সেইখিনি পইচা লৈ গ'লে মই খাই থাকিম, বহি থাকিম, কাম বন একো নকৰোঁ। তাৰমানে মোৰ আয়ুসটো কিমান হ'ল, শ্বৰ্ট হৈ আহিলে। আৰু শ্বৰ্টটো হ'লেই প্লাছ বডিটো মানে বেমাৰী হৈ নাযাব, বেমাৰী হৈ যাব। হয়, এইবিলাক মনত পাগলি থাকোঁ তাৰমানে আগতে। তাৰপিছত যেতিয়া ৰিটায়াৰ হ'ম ভাবিলোঁ যে এইটো কৰিম নহয়, আমি এনেকুৱা কৰিম। আৰু ডাঙৰ কথা হৈছে কি, মোৰ মা দেউতা সৰুতে ঢুকাইছে। মই মা দেউতাক ছাৰ্ভিচ দিবই নাপালোঁ। চবতকৈ ডাঙৰ কথাকে মানুহে আমি কেনেকৈ জীয়াই থাকিম, জীৱনটো ভালভাৱে থাকিবলৈ হ'লে অলপমান চিন্তাধাৰাটো বেলেগ হ'ব লাগিব। এতিয়া আমি ভাবিলোঁ যে নহয়, আমি এখন বৃদ্ধাবাস খোলোঁ। মোৰ নিচিনা বা তেনেকুৱা বহুত মানুহ আছে অকলশৰীয়া,
যোনে সুবিধা নাপায় ঘৰত থাকিবলৈ বা ল'ৰা ছোৱালী নাই বা এনেকুৱা হৈছে অকলশৰীয়াকৈ থাকে অসুবিধা পায় মানে ল'ৰা ছোৱালী আছে যদিও চাবলৈ সময় নাই কিছুমানৰ চাবলৈ সময় আছে কিন্তু অলপমান আমি এনেকুৱা দিলোঁ ভৰসা চবেই থাকিব তেনেকুৱা আমি সেই মনত সেইটো লৈ ৰিটায়াৰমেণ্টৰ যিদিনা মই ৰিটায়াৰ হৈছোঁ সেইদিনা মই NGO এটা খুলিলোঁ NGOটো খোলাৰ আগতেও বহুত কথা আছে মইতো অকলে নিজে কৰিব নোৱাৰে আমি ওচৰ পাজৰৰ মানুহখিনি লগ লগাই মিটিং কৰিলোঁ তেওঁলোকৰ পৰা অপিনিয়ন ল'লোঁ যে এনেকুৱা এটা কাম কৰিব খুজিছোঁ আপোনালোকে ছাপোৰ্ট কৰে নে নকৰে কাৰণ বহুতে ছাপোৰ্ট নকৰে কেতিয়াবা একচুৱেলি বৃদ্ধাবাস হ'বই নালাগে কাৰণ ল'ৰা ছোৱালীয়ে চাব লাগে নিজৰ ল'ৰা ছোৱালীয়ে চাব লাগে হেৰি কৰিব লাগে কিন্তু প্ৰেক্টিকেল সেইটো নহয় প্ৰেক্টিকেল কথাত আজিকালি আমি দেখি আছোঁ সদায় দেখি আছোঁ আমি আগৰ পৰাই দেখি আছোঁ যে আইতাক আছে ঘৰত আইতাকে কোনে ৰাখিব আইতাক কাৰ লগত থাকিব কোনো বিচাৰ নাই কোনো দায়িত্ব নলয় কোনো দায়িত্ব কোনো ল'ব নোৱাৰে মাটি বাৰী সম্পত্তি চবকে লাগে কিন্তু দায়িত্ব নলয় দায়িত্ব কোনো নলয় এতিয়া আমি এনেই টোপনিটো কিনিব নোৱাৰে সোণৰ পালেং কিনিব পাৰে সেইটোৱে আপুনি ভাতখিনি কিনিব পাৰে কিন্তু গিলি দিব নোৱাৰে নোৱাৰোঁ নহয় এতিয়া সোণৰ পালেংখন কিনি মোৰ টোপনিটো মই কিনি ল'ব নোৱাৰোঁ সেইটো মোৰ হাতত নাই এতিয়া যিটো কাম কৰিম বুলি ভাবিছে সোনকালে কৰাই ভাল লৈ থকাৰ কাম নাই এতিয়া মই মানে পেপাৰ ৰেডি কৰিলোঁ ক'ত কি কৰিব লাগে ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগে গোটেইখিনি দিহা পৰামৰ্শ লৈ চবৰে এইখিনি কাগজ পত্ৰ গোটাই মই ৰিটায়াৰ হোৱাৰ আগতে গোটেই ছাবমিট কৰি দিলোঁ ৰেজিষ্ট্ৰেশ্যন অফিচত আৰু যিদিনা মই ৰিটায়াৰ হৈছোঁ 31 ডিচেম্বৰ 2008 সেইদিনাই মোৰ ৰেজিষ্ট্ৰেশ্যনৰ কাগজখন ওলাইছে NGO বাপৰে মানে আপোনাৰ সপোন এটা আপোনাৰ যেতিয়া আপুনি ভাবিছিলে যে মোৰ ৰিটায়াৰমেণ্টৰ পিছত মই এইটো কাম কৰিম সেইদিনাখনেই আপোনাৰ সপোনটো পূৰণ হৈছে আৰু মই আগৰ পৰা ৰেজিষ্টাৰ কৰিলোঁ এবছৰ হ'ব এবছৰত আমি গুৱাহাটী প্ৰেছ ক্লাবত এখন মিটিং দিলোঁ ৰিপৰ্টাৰ মাতিলোঁ ডাঙৰ ডাঙৰ মানুহ মাতি এবছৰীয়া পাতিলোঁ এবছৰীয়া পতাৰ পিছততো আমাৰ বহুত ৰিপৰ্টাৰ আহি নাপালে বা নাহিলে যেতিয়া পেপাৰে ওলাই গ'ল যে ভৰসা বিদ্যাবাস বুলি এটা বিদ্যাবাস অপেন হৈছে বছৰেকীয়া পাতিছে তেওঁলোকে প্ৰেছ ক্লাবত প্ৰেছত কৰিলেতো আৰু ওলাবই আমাকতো বহুত ৰিপৰ্টাৰে বহুত ক্ৰিটিচাইজো কৰিলে মাতিলে আমাক এজন বয়োজ্যেষ্ঠ আৰু তেখেতে মাতিলে আমাক গ'লোঁ তেওঁলোকে কৈছে আপোনালোকেতো বিদ্যাবাস খুলিছে আমাকতো জনোৱা নাই বুলি জনাইছোঁ মই প্ৰেছ ক্লাবত সেইকাৰণেই পাতিছোঁ যাতে চব ৰিপৰ্টাৰ আহে আৰু আমাৰ এইটো পাব্লিছ হওক যে আমি এনেকুৱা এটা খুলিব খুজিছোঁ আপোনালোকে 10 লাখ মানৰ প্ৰজেক্ট এটা 10 লাখ প্ৰজেক্ট দিবলৈ এতিয়া মইতো আকৌ চব কাটিব লাগিব নহয় কাটি ইণ্ডিবিন টাইম মই বহুত জেগা বিচাৰিলোঁ যে মোৰ ঘৰটো সৰু দুতলীয়া হয় কিন্তু চোতালখন আৰু গেৰেজটোৰ বাহিৰে মোৰ জেগা নাই আৰু এনেকুৱা মানুহক ৰাখিবলৈ হ'লে অকণমান অপেন স্পেচ লাগে তেওঁলোকে ঘূৰিব লাগিব ডাঙৰ ডিছএডভান্টেজ হ'ল কি মোৰ যিটো সীমা আছে সীমাৰ লগতে মেইন ৰাস্তা গেট বন্ধ কৰি গেট খুলিলেই মানুহ ৰাস্তাত ওলাই যায় প্ৰব্লেম হৈ যায় তেওঁ চিন্তা কৰি মাটি বহুত বিচাৰিলোঁ তেওঁ আমাৰ মেম্বাৰ্ছ আছিলে এজন ছিনিয়ৰ মেম্বাৰ তেখেতে ক'লে না মোৰ মাটি আছে এনেকুৱা ময়ো এনেকুৱা এটা বিদ্যাবাস খুলিম বুলি ভাবিছিলোঁ কিন্তু মোৰ বয়স হৈ গ'ল আপুনি খুলিব খুজিছে যেতিয়া মই হেল্প কৰিম আমাৰ মাটি আছে আপোনালোকে এবিঘা মাটি মই ধান দিম মোৰতো এবিঘা মাটি নহ'ব তেওঁ কৈছে কি মই যদি আপোনাৰ যদি মাটি আছে মই কিনি ল'ম এবিঘা তে হ'ব তেতিয়া এবিঘা মাটি মই কিনিলোঁ এবিঘা মাটি দান দিলে এই 2 বিঘা মাটিৰ এই টিলাটো তেওঁলোকৰ আৰু সিফালে অলপমান এক্সট্ৰা মাটি আছে লাইন গৈছে এইফালে তেওঁ কৈছে এইখিনিও আপোনালোকে বেৰি লওক মানে তাৰ পৰা আপুনি নিজৰ ঘৰত যিটো আপুনি কৰিছে তাৰ পৰা শিফ্ট কৰি দিলে কাৰণ আমাক আহল বহল জেগা লাগে আহি চবেই পইচা দিলে 1000 টকা দিলে তেওঁলোকে 1000 প্ৰত্যেকৰ পৰা ল'লোঁ আমাৰ মেম্বাৰ বহুত আছিলে তে আমি গোটেই ফেঞ্চিং দি জেগাটো আগতে ছেভ কৰি ল'লোঁ তাৰপিছত গছ গছনি কাটি এইটো ঘৰ এই যিটো ঘৰত আছোঁ আমি এইখন বিছনা আমি 2টা শিফ্ট কৰি দিলোঁ ইয়াত থাকি আমি এইবিলাক ঘৰ বনাইছোঁ লাহে লাহে মই ঘৰখিনি বাৰু ভিডিঅ' বনাইছিলোঁ চৰকাৰৰ পৰা কিবা আপোনালোকে এক্সট্ৰা পইচা পাইছে নেকি সেইখনৰ কাৰণে আমি এপ্লাই কৰিছিলোঁ তেওঁলোকৰ প্ৰজেক্ট দিয়াৰ পিছত তেওঁলোকে বহুত চালি জাৰি চাই মোক 10 লাখ টকা এটা দিছিলে মানে 10,03,000 মই প্ৰজেক্ট দিছিলোঁ এটা পিছত কমাই মেলি এতিয়া লাইট পানী চব লাগিব এটা হিচাপ কৰি দিলোঁ 10,03,000 10 লাখ দিলে তেওঁলোকে এই 10 লাখৰে মই অকণমান কাম কৰিলোঁ তাৰপিছতে অকণমান ইফালেও ঘৰ বনালোঁ বা ইফালে লাইটৰ পানীৰ এনেকুৱা সেইখিনি খৰচ হ'ল তাৰপিছত 2-3 বছৰমানৰ পিছত আৰু 5 লাখ টকা এটা দিলে তেওঁলোকে সেইটোৰে মই কিবা কিবি কৰিলোঁ আৰু বাকীখিনি যিখিনি কৰি আছোঁ নিজৰ ৰিটায়াৰমেণ্টৰ পইচা যিখিনি পাইছোঁ বা মিছেছৰ যিখিনি পইচা এনেকৈ আমি টুকটাককৈ চলি থাকোঁ গোটেইখিনি লাহে লাহে প্লেনিং হেৰিত
আৰু মই অলপমান মোৰ কথাটো কি অলপমান ৰিজৰ্ট টাইপ বনাম মই ঘৰবিলাক আপোনালোকে চাব যে ঘৰবিলাক মই কটেজ বনাইছোঁ মই হোষ্টেল টাইপ স্কুল টাইপ এল পি স্কুল টাইপ সেনেকুৱা বনোৱা নাই মই চাইছোঁ বাৰু কটেজ বনাইছোঁ দুটা ৰুম এটাচ বাথৰুম আছে তাতে এটা কটেজত 2টা ৰুম আৰু ডাবল ৰুম বেলেগে বনাইছোঁ মই ডাবল দুজন থাকিব পৰা আৰু মই বাগান চাগান ফুলনি তুলনি যিমান ফল মূলৰ গছ চব লগাইছোঁ এতিয়া আপুনি দেখিব যে আমাৰ ইয়াতে গ্ৰীনেৰী গোটেই সেউজীয়াই হৈ আছে সেইটো চাইছোঁ গছ আৰু পলিউশ্যন ফ্ৰী আৰু বঢ়িয়া বতাহ হেৰি চেৰি আহি থাকে আমাৰ বানপানী নহয় ইয়াত ৰাস্তা ঘাট বনাইছোঁ গাড়ী ওপৰলৈ উঠি আহে আমাৰ গাড়ী আছে কিবা মানুহ দৰকাৰ হ'লে লৈ যাওঁ আৰু মানুহখিনিৰ চেকআপৰ কাৰণে বা হেল্থৰ কাৰণে আমি প্ৰত্যেক সপ্তাহে আমাৰ মানুহ আহে হেৰি আৰু তেওঁলোকে কোৱালিফাইড চিকিৎসক আহে বা ফাৰ্মাচিষ্ট আহে তেওঁলোকে প্ৰেচাৰ টেচাৰ চায় আৰু ফাৰ্মাচীৰ পৰা আমাৰ লিংক আপ কৰি থৈছোঁ আমি নাৰ্ছিং হোমৰ লগত কিবা বেমাৰ হ'লে আমি লৈ যাওঁ ইমাৰ্জেঞ্চি চাৰ্ভিচ বা তেওঁলোকৰ দৰকাৰ হ'লে ডাক্তৰো আহে ইয়াত সেইখিনি আমি সুবিধা দিছোঁ কাৰণ ইয়াত থাকিব বুঢ়া মানুহ বুঢ়া বুঢ়ী অসুখ বিসুখ নিশ্চয় হ'ব আমাৰো হ'ব আমি এই যিটো আমাৰ চেকআপ হেল্থ চেকআপ সেইটো থাকিলে 1 নম্বৰ প্লাছ অকলটো হেল্থটো চাই থাকিলে নহ'ব মনটোতো ফ্ৰেছ হ'ব লাগিব সেইকাৰণে আমি মাজে মাজে আউটিঙত যাওঁ গোটেই মানুহখিনিক লৈ আমি নিউ ইয়াৰ্ছ ডে 1 তাৰিখ জানুৱাৰী হ'ল আমি লৈ যাওঁ ফুৰিবলৈ বাহিৰতে খুৱাই বোৱাই তেওঁলোকক জাগা তাগা দেখুৱাই ফুৰি মেলি তেনেকৈ আহি মনটো ভাল থাকিব প্লাছ আমাৰ নামঘৰ আছে ইয়াত ঢেকীশাল আছে ওচৰত গাঁও আছে ঢেকীশালৰ ওচৰৰ মানুহবিলাক আহে বিহুৰ সময়ত নাম চাম গাই পিঠাগুড়ি খুন্দে চবৰে মনবিলাক ভাল লাগে মনবিলাক সেই আগৰ দিনলৈ উৰি যায় মানে গাঁৱলীয়া পৰিৱেশৰ লগত যি জড়িত আছে মই নামঘৰটো ৰাখিছোঁ প্ৰেয়াৰ কৰিব লাগিব বয়সস্থ মানুহ নামঘৰটো খুলিছোঁ ঢেকীশালটোৰ লগত আছে মানুহখিনিক মই গাঁৱৰ মানুহখিনিক মই এটাচ কৰি ল'লোঁ যে তেওঁলোকে এইটো কাৰণে আহি থাকে নাম গুণ গায় অকল সেইটো বুলিয়ে নহয় তেওঁলোকে এনেই আহে ফুৰিবলৈ আৰু জেগাটোৱে ভাল লাগে মই যেনেকৈ কালি আহিলোঁ আজি আকৌ আহিছোঁ ল'ৰা ছোৱালীবিলাক আহে মই ঝুলনা তুলনা চব দিছোঁ শহা পুহিছোঁ ল'ৰা ছোৱালীবিলাকে শহাৰ লগত খেলে আৰু ওচৰৰ মানুহখিনি আহে নামঘৰ দেখে নাম পাতিছোঁ ইয়াতে ওচৰৰ মহিলাসকলক মাতিছোঁ নাম গাইছোঁ পুৰুষসকল আহিছে নাম গাইছে আমাৰো দেউতাহঁতৰ শ্ৰাদ্ধ পিণ্ড আমি ইয়াতেই কৰোঁ ইয়াতে কিবা আহিলে কিবা বয়সৰ সীমা আছে নেকি ধৰক কিবা নিৰ্ধাৰণ কৰা আপোনালোকৰ বয়সৰ সীমা আছে নেকি বয়সৰ সীমা মানে আমি যিহেতু এইটো মানে ছিনিয়ৰ চিটিজেনৰ কাৰণে মেইনলি সেইকাৰণে আমি 60 বছৰৰ পৰা 80 বছৰ এণ্ট্ৰি এজটো ইয়াত থকাৰ পিছত বয়স বাঢ়ি যাওক সেইটো বেলেগ কথা কিন্তু আমি এণ্ট্ৰি এজত এটা লিমিট ৰাখিছোঁ কাৰণ এজন মানুহ ছিনিয়ৰ চিটিজেন নহয় 60লৈকে কিন্তু মাইকী মানুহৰ ক্ষেত্ৰত আমি এটা কনচেশ্যন দিছোঁ আমি তেনেকুৱা কমপ্লেইনো পাইছোঁ বা এনেকুৱা ৰিকুৱেষ্টো পাইছোঁ যে অলপমান আপোনালোকে মহিলাৰ ক্ষেত্ৰত ৰিলেক্স কৰিব নেকি তো আমি মিটিং চিটিং কৰি কমিটিৰ ডিচিশ্যন এটা লৈছোঁ যে মাইকী মানুহৰ ক্ষেত্ৰত আমি ৰিলেক্সেশ্যন দি তেওঁলোকক 55 বছৰৰ পৰা 80 বছৰ এণ্ট্ৰি এজটো কৰিছোঁ মতা মানুহৰ ক্ষেত্ৰত কিন্তু মানে ইয়াত থকাৰ পিছত বয়সৰ সীমা যিমানে নহওক কিয় সেইটো বেলেগ মানে শেষ নিশ্বাস ত্যাগ কৰালৈকে ইয়াত থাকিব পাৰিব খালি এণ্ট্ৰি এজৰ এটা লিমিট আছে এণ্ট্ৰি এজৰ এটা লিমিট ৰাখিছোঁ কাৰণ আমিতো লাচাৰ মানুহজনক ৰাখিব নোৱাৰোঁ কাৰণ আমাৰ হস্পিটেল নহয় বা পগলা মানুহজন ৰাখিব নোৱাৰোঁ ইয়াতে চাইকেট্ৰিক ৱাৰ্ড নাই আমাৰ আমি এইটো জেনেৰেল মানুহখিনি যাতে সুখে শান্তিৰে থাকিব পাৰে ঘৰৰ মানুহ নোহোৱাকৈ যে আমি গোটেইবোৰ লগে ভাগে থাকি মনটো ভালে ৰাখিব পাৰোঁ বা তেনেকৈ সেইটো উদ্দেশ্যতে কৰিছিলোঁ আৰু এতিয়া গৈ গৈ বাঢ়ি বাঢ়ি এইখিনি আপোনালোকে দেখিছে যিখিনি দেখিছে এই কৰি আছোঁ মনত এটা শান্তি পাইছোঁ আমি নিজে ছাৰ্ভিচ দিওঁ যে মানুহক ছাৰ্ভিচ দিয়া মানে ভগৱানক ছাৰ্ভিচ দিয়া বুলি কয় চবেই আমি 2টা কাম হৈছে এটা কাম হৈছে মানুহক ছাৰ্ভিচ দি মনৰ শান্তি পাইছোঁ প্লাছ আমি যে কামখিনি কৰি আছোঁ আমাৰ হেল্থৰ কাৰণেও ভাল তেখেতসকলেও শান্তি পাইছে এইখিনি ঘৰত যিটো অকলীয়া ফ্ৰী মানে অকলীয়া হৈছিলে সেইটো আপোনালোকে অনুভৱ হ'বলৈ দিয়া নাই আৰু আমিও অনুভৱ কৰা নাই যে আমি অকলশৰীয়া কাৰণ তেওঁলোকৰ লগতে আমি থাকোঁ তেওঁলোকো আমাৰ লগত থাকে উদ্দেশ্য সেইটোৱে আচলমতে এইটো কৰা এতিয়া চৰকাৰে বহুত কিবা কিবি কৈছে বিদ্যাবাস উঠাই দিব লাগে অমুক কৰিব লাগে কিন্তু আমি প্ৰেক্টিকেল ফিল্ডত সেইটো দেখা নাই এতিয়ালৈকে মানে বৃদ্ধাবাস উঠাই দিব লাগে এইটো আমিও বিচাৰোঁ কিন্তু এক পিনৰ পৰা ভাবিব গ'লে যদি এইখিনি উঠাই দিয়া যায় মানুহখিনি যাব ক'ত যিহেতু এইখন মানে কি বৃদ্ধাবাস অকণমান বেলেগতকৈ বেলেগ মানে ধৰক কিছুমানত মাক বাপেকক ৰাস্তাত এৰি থৈ যোৱাৰ পিছত সেই এনজিঅ'টোৱে নি তাতেই চোৱা মেলা কৰে আমাৰ মতো এটা আমি ৰাস্তাৰ পৰা মানুহ তুলি নানো মই সেইটো কথাই সুধিব বিচাৰিছোঁ আমি গাৰ্জেন নোহোৱাকৈ কোনো মানুহ নাৰাখোঁ কাৰণ কিবা এটা হ'লে এগৰাকী মানুহ বা এজন মানুহ আমিতো গাৰ্জেন এজন লাগিব তেওঁ কিবা এটা হ'লে আমি জনাব লাগিব আৰু গাৰ্জেনে এগ্ৰিমেণ্ট কৰোঁ আমি গাৰ্জেনৰ লগত
আৰু আমাক এতিয়া পইচা দিয়া একদম আমাক নহয় সেইটোৱে সুধিব বিচাৰিছোঁ মানে বেলেগে যেনেকুৱা ধৰক ফ্ৰীকে ছাৰ্ভিচ দিয়ে তো আপোনালোকে যিহেতু এইটো নিজাকে খোলাৰ এটা প্ৰচেষ্টা তো ইয়াতে আপোনালোকে ফ্ৰীকে দিব নোৱাৰে তো তাৰ কাৰণে কেনেকুৱা ধৰণৰ বা জইণ্ট ফিজ কিমান বা মান্থলি কেনেকুৱা ধৰণে আপোনালোকক এটা পে' কৰিব লাগে আমি মানে খুব মিনিমাম হেৰি এটা কৰিছোঁ আমি 6,000 টকা এজন মানুহৰ পৰা লওঁ ইনক্লুডিং অল তেওঁ খোৱা বোৱা আৰু আমাৰ মানে তেওঁলোকে বিচনা পাতি একো আনিব নালাগে নিজৰ পিন্ধা কাপোৰযোৰ আৰু তেওঁলোকৰ মেডিচিনটো আমি দিব নোৱাৰোঁ কাৰণ কোনে কি দামী মেডিচিন খাই কি কৰে আমি নাজানো কাৰণ তেওঁলোকৰ মেডিচিনখিনি তেওঁলোকে কিনিব আৰু তেওঁলোকে মাহে আমাক 6,000 টকা দিব লাগে তাৰ কাৰণে তেওঁলোকৰ বিচনা চাদৰ তাৰপৰা এইবিলাক যি বিচনা চাদৰ বিচনাৰ কাপোৰ কানি এইবিলাক আমাক একো দিব নালাগে আমি পালেং দিওঁ তেওঁলোকক টেবুল চকী দিওঁ পঢ়িবৰ কাৰণে বা বহিবৰ কাৰণে আমি যিখিনি সুবিধা আমি সেইখিনি দিওঁ প্লাছ আমাৰ বাহিৰতো টিভি আমি থৈ দিছোঁ টিভি তেওঁলোকে বহি টিভি চাব পাৰে খেলা ধূলা লুডু আছে চেছ আছে কেৰম আছে যোনে যি এক্টিভিটিৰ লগত জড়িত সেইখিনি খেলিব পাৰে ভাল পায় আমাৰ লাইব্ৰেৰী এটা আছে আমি সেইখিনি আমাৰ কালেকশ্যন আছে সেইবিলাক তেওঁলোকে কিতাপ পঢ়া মানুহে কিতাপ পঢ়িব বা তেনেকৈ যাৰ যেনেকুৱা টিভি চাই মোৰ ডাইনিং ৰুমতো টিভি আছে যে তেওঁলোকে ইয়াত আহিও চাব পাৰে খোৱা সময়তো টিভি চাব পাৰে বা বাহিৰত মন গ'ল তাতে বহি আৰামত চাব পাৰে আমি যিখিনি ইয়াত ধৰক এতিয়া ইমাৰ্জেঞ্চি ছাৰ্ভিচ এটা হ'লে আপোনালোকে মেডিকেলত নিজে লৈ যায় আমি নিজে লৈ যাওঁ বাকী আমাৰ দায়িত্বটো হস্পিটেললৈকে লৈ যোৱা আমি গাৰ্জেনক খবৰ দিওঁ যদি গাৰ্জেন নাথাকে তেতিয়াতো আমিয়ে চাব লাগিব আমাৰ ইয়াত মানুহ এনেকুৱাও আছে কিছু নাই তেওঁ লিখি দিছে আমাৰ তাতে থাকিব বুলি এগ্ৰিমেণ্ট কৰি দিছে তেখেতৰ আমি অপাৰেশ্যনো কৰাইছোঁ ইয়াত আমাৰ পইচা দি তেওঁ লাহে লাহে ধাৰটো মাৰিছে সেইটো বেলেগ কথা কিন্তু আমি তেতিয়া ইমিডিয়েটলি এই কামখিনি কৰাই তেওঁতো বেমাৰটো ভাল কৰালোঁ তো সেইটো এটা মোৰ ডাঙৰ শান্তি মই যে এবাৰ মানুহক যে মই ভাল কৰিব পাৰিলোঁ তেনেকুৱা কথা তেওঁ হয়তো শান্তি পাইছে যে মোৰতো কোনো নহ'লেওতো এওঁলোক আছে চাইছে কথা সেইটোৱেই আচলতে আমি যদি মিলিজুলি থাকিব পাৰোঁ আৰু এনেকৈ যদি মানুহে চলিব পাৰে তেতিয়া সংসাৰখনটো বহুত ভালেই হ'ব চবৰে আশ্ৰমখনৰ বিষয়ে অলপ গম পোৱাৰ পিছত আমি আইতা কেইজনীৰ লগত কথা পাতিব গ'লোঁ যোন তাত আছে অঞ্জু ডেকা অঞ্জু ANJU आपका नाम जयंत किशोर चौधरी ओके आपका घर दीमापुर में এই ককাজন ডিমাপুৰৰ হয় মানে কিবা এটা সুধিলে কি কয় ভালকৈ বুজিয়ে নাপাওঁ মুখৰ ভিতৰতে কিবা কিবি কৈ দিয়ে বুজিও নাপাওঁ আৰু ভালকৈ হিন্দীও বুজি নাপায় বা আমি ইমান স্পষ্টকৈ ইংলিছ ক'বও নাজানো ইংলিছ বুজি পায় কিন্তু আমি ক'ব নাজানো ইমান ভালকৈ তাৰপিছত তেখেতৰ ঘৰ ক'ত কি এইবিলাক সোধাৰ পিছত তেখেতে ক'লে যে তেখেতে বিয়া পতা নহয় আৰু ভায়েক এজন আছে কেতিয়াবা ভায়েকজনে লগ কৰিব আহে তাৰ বাহিৰে ঘৰৰ লগত বেলেগ টাৰ্মছ নাই তো ইয়াত থাকি কেনেকুৱা লাগিলে সুধিলোঁ তাৰপিছত ক'লে ইয়াত থাকি ভালেই লাগিছে বুলি ক'লে তাৰপিছত আমি ওচৰতে থকা আৰু বেলেগ এজনী আইতাৰ ওচৰলৈ গুচি গ'লোঁ आपका घर कहाँ पर है मेरा घर है चांदनी चौक दरीगना किनारी बाजार दिल्ली आप गुवाहाटी में कब आए थे गुवाहाटी में तो मुझे हो गया साल भर होएगा अभी आपका कितना बच्चा है मेरे एक बेटा बेटी बेटी नहीं है एक ही बेटा है अच्छा वो क्या करता है वो इंडियन ऑयल से रिटायर हुआ रिटायर हुआ है ओ मतलब अभी वो जॉब नहीं करता এই আইতাজনৰ অৰিজিনেল ঘৰ হ'ল দিল্লীত তো তেখেতৰ এটাই ল'ৰাজন আমাৰ ৰিফাইনেৰীৰ DGM হয় তথাপিও মাকক এনেকুৱা এটা জেগাত থৈছে এইটো বাৰু দুখ লগা কথা তেখেতৰ ৱাইফ একচুৱেলি আইতাজনী অলপমান মেণ্টেল প্ৰব্লেম আছে তেখেতে পাহৰি যায় কিছুমান কথা তো সেইটো কাৰণে সিহঁতৰ বোৱাৰীয়েকে আৰু ল'ৰাটোৱে ইয়াতে থৈছে তেখেত কিছু বছৰ আগত কেঞ্চাৰো হৈছিলে তো কেঞ্চাৰৰ পৰা এতিয়া ভাল পাইছে কিন্তু তেখেতে ভাবে এতিয়া যে তেখেত এতিয়া হস্পিটেলত আছে তেখেত যে মানে এখন বৃদ্ধাশ্ৰমত আছে তেখেতে সেইটো কথা নাজানে তেখেতে ভাবে তেখেতে এতিয়া হস্পিটেলত আছে আৰু হস্পিটেলত তেখেতক ৰেষ্ট কৰিব দিছে সেইকাৰণে তাত আছে তেখেতক চোৱা চিতা কৰিবৰ কাৰণে এজনী ছোৱালীও দিছে বাৰু NGOৰ পৰা মানে এইটো পাৰ্চনেলি পে' কৰে তেখেতৰ ল'ৰাই
তেখেতক আমি বহুতো কিবা কিবি সুধিলোঁ। তেখেতে ক'লে ল'ৰা ছোৱালীলৈ মনত পৰে বা খবৰ নোলোৱা কথাটো ক'লে। তেখেতৰ বোলে মোবাইল দুটা চুৰ হ'ল হস্পিটেলত থাকোঁতে, তো এতিয়া ল'ৰাৰ লগত কথা পাতিবলৈ তেখেতৰ তাত নাম্বাৰ নাই। তাৰপিছত ৰাতিপুৱা সোনকালে গা ধুই কাজল চাজল লগাই, মানে অলপমান হেৰি হয়, বেছি মডাৰ্ণ টাইপ আইতা হয়, কাজল লগাই ভাল পায়। তেখেতে আগতে চাকৰি কৰিছিলে হেনো, কিন্তু বিয়া হোৱাৰ পিছত তেখেতৰ হাজবেণ্ডে চাকৰিটো এৰিব দিয়াৰ কাৰণে তেখেতে চাকৰিটো এৰি দিলে। তো এতিয়া আইতাৰ বিষয়ে আমি তেখেতৰ লগত থকা মানে যোনজনী মহিলা আছে তেখেতক সুধিলোঁ কিছুমান প্ৰশ্ন। আহকচোন চাওক কি সুধিলোঁ। বাইদেউ আপোনাৰ ঘৰ মঙলদৈ। আপুনি আইতাজনীৰ লগত মানে থকা মেলা কৰে? মই অহা হেৰি হ'ল, মই জুলাইত আহিলোঁ। জুলাই, আগষ্ট, ছেপ্টেম্বৰ, এতিয়া 2 মাহ হ'ল আৰু। অঁ আইতাজনীৰ ঘৰ ক'ত একচুৱেলি নিজৰ? ঘৰ দিল্লীত বুলি কৈছে, কিন্তু আচল ঘৰ দিল্লী কিবা চান্দনি চকত নে ক'ত, মই ইমান ভালদৰে নাজানো। ল'ৰা ছোৱালী কেইটা আইতাৰ? এটাই ল'ৰা। ল'ৰাটোৱে কি কাম কৰে? তাতো ৰিফাইনাৰীত কাম কৰে, এতিয়া হেৰিত অইল হেৰিত কাম কৰে, এনেকৈ শুনিছোঁহে, মই ইমান এটা ডিটেইলছ নাজানো। অ'কে, হেৰি কি কয়, এনেই খবৰ ল'বলৈ আহেনে ইয়াতে ল'ৰাকেইটা? এদিনে বৌ আহিছিলে আৰু ল'ৰাটো অহা মই দেখাই নাই। এতিয়া তাৰমানে প্ৰথমতে এজনী বৰ্ণালী বোলে এজনী থাকিলে মাৰ্চ মাহত, তাই 1.5 মাহমান থাকিলে। তাৰপিছত তাই যোৱাৰ পিছত 3জনী মূৰে সৈতে 7জনী হ'ল মানে। আইতাজনীৰ লগত? আইতা কোনো তাৰমানে মাজত থাকিব নোৱাৰে, এই বুঢ়ী ভাল নাপায় কাৰোকে, তাৰ বুঢ়ীৰ লগত মিলিবও নোৱাৰে। আৰু ধৰ হেৰিও নহয়, কি বুলি কয়, চবেই তাৰমানে মিলিব নাজানে, বুঢ়ীও মিলিব নাজানে, বুঢ়ী অলপ খেংখেঙীয়া। এই বৰ্ণালী আৰু ময়ে যি তাৰমানে বেছি, বৰ্ণালী 1.5 মাহ থাকিলে, মই 2 মাহ, 3 মাহ হ'ব এতিয়া মই থাকা। অক্টোবৰলৈকে। তাকে মানে এনেই আইতাক খবৰ ল'বলৈ কোনো অহা নাই আৰু এতিয়ালৈকে? বৌ আহিছিলে, বোৱাৰীয়েক আহিছিলে আৰু। তাৰপিছত মানে কিমান চেফটিনে পেটি কোনোবা আহি থাকে, অনিতা বোলা এজনী এইখিনিতে সিহঁতৰ ঘৰত কাম কৰা, সেইজনীও এদিন আহিছে। তাৰপিছত আৰু চেফটি বোলাটো সেই ডাইপাৰ বা ঔষধ কিবা লাগিলে বস্তু লাগিলে দিবলৈ আহে। আৰু এনেই আইতাজনী ঘৰত কি কাৰণে নাথাকে আপুনি জানে? মানে কি কাৰণে ইয়াত থ'বলগীয়া হৈছে? ডিমেনচিয়া প্ৰব্লেম। মেণ্টেল প্ৰব্লেম আছে। ডিমেনচিয়া প্ৰব্লেম, তাৰমানে ঘৰত ধৰ এনি টাইম বোলে বৌৰ লগত কাজিয়া লাগি থাকে, বোৱাৰীকে কোৱা মতে বৌৰ লগত কাজিয়া লাগে। তাৰপিছত আৰু তাৰমানে আৰু বুঢ়ীও তাৰমানে অকথা কাম কিছুমান আছে, যেনে এতিয়া বাথৰুমত যায়, গা ধুব লাগে, কুমুদৰ ব্ৰাছডাল লৈ কিনে আনি কিনে যদি পকাখন দি ধুই থাকে, খং উঠিব। আৰু ধৰ প্ৰতিটো কথাতে তাৰমানে এটা ইছ্যু বিচাৰি থাকে, কাজিয়া লাগে বুঢ়ীজনীয়ে। এনেকুৱা। আৰু তাৰমানে বুঢ়ী কেঞ্চাৰ বেমাৰ হৈছিলে, এতিয়া ভাল হ'ল? নাই, এটা ব্ৰেষ্ট কাটা আছে, 2018তে হৈছিলে বোলে বেমাৰটো। এই যেতিয়া সিখনত কেমো দিওঁতে এইখনত দেখিছে না, এইখনত ফুলা, তাৰমানে হেৰি দিছিলে বাওঁ চাইডত, বাওঁ চাইডত দিছিলে কেমো, কিন্তু সোঁ চাইডত এখনত তাৰমানে সেই তেতিয়া কবিলে মই কথা কৈ আছোঁ, এয়া এই ফুলি গৈছিলে মানে কেমো দিয়া হেৰিত, এইটো এইফালৰ ব্ৰেষ্টটো দিছিলে, ব্ৰেষ্টটো কাটি দিয়া আছে। কিন্তু এতিয়া এইটো ব্ৰেষ্টৰ মাজে মাজে বোলে বিষায়, সেইটো তাৰমানে ইনফেকশ্যন হৈছে নেকি। তাকে এতিয়া আজি 7 মাহ হ'ল, আজিলৈকে হেৰিত নিয়াই নাই, হস্পিটেল নিয়াই নাই। সেই মাৰ্চ মাহতে যি নিছিলে, মানে পুতেকে ফোন কৰি কিনে এইবিলাকৰ বিষয়ে একো সোধা নাই? যোৱা মাহ আগষ্ট মাহত ক'লে 20 তাৰিখে 21 তাৰিখে নিম বুলি, এতিয়া সেইটো মাহ গ'ল। আকৌ এতিয়া ছেপ্টেম্বৰ মাহৰ 20-21 তাৰিখে নিম বুলি হৈছে, এতিয়া 21 তাৰিখ 20 তাৰিখ পাৰ হৈ যাব। এতিয়া তথাপিও তাৰমানে হেৰি কৰা নাই, এটা কোনো গুৰুত্বই নাই মানে। খালি ফোন কৰিলে তাৰমানে ক'ব বিচাৰে যে, এদিন বৌয়েকক মই কৈছোঁ, মই দাদী এনেকুৱা কৰে, এতিয়া কি কৰিম, দাদী তাৰমানে প্ৰব্লেমবিলাক দেখাই দিওঁ। ৰাতিয়ে মই ফটো কিছুমান দি আছোঁ, ৰ'ব, এদিন বান্ধি থৈ দিছোঁ, মানে গোটেই তাৰমানে কি কৈছে, ৰাতিটো গোটেই কাপোৰ সামৰি দৰজা ঘৰ ঢুকীয়া অৱস্থা নোহোৱা কৰিছে, বান্ধি থৈ ফটো মাৰি থৈ দিছোঁ, পঠাই দিছোঁ বোৱাৰীয়েকলৈ ফটো, ভৰিখনতে হাতখনতে বান্ধি থৈ দিছোঁ। তেতিয়া আপোনাৰ ওপৰত খং নাই কৰা যেতিয়া খুলি দিছে? নাই নকৰে। তাৰপিছত আৰু তেতিয়া খুৰীতে সুধিছে আৰু যে হেৰি কি বুলি কয়, আপোনাৰ যে বান্ধিলা আছে নে, প্যাৰ কি ডাৰ্ট হেবো, মে जो गुस्सा करता है इसलिए मुझे बांध के रखा है, সেইখিনি কথাও বুজি পায় ধুনীয়া কৰি। সেই আইতাজনীৰ লগত কথা পতা হোৱাৰ পিছত আমি বেলেগ এজনী আইতাৰ ওচৰলৈ গ'লোঁ। আইতাজনীয়ে টিভি চাই আছে। এয়া আইতা টিভি চাইছে, অকলে যে? আপোনাৰ ৰুমটো কোনটো? অঁ, আপোনাৰ এইটো ৰুম। অকলে থাকেনে আৰু কোনোবা আছে? বহুনে? আইতা আপোনাৰ নামটো কি? অনিমা ৰাজবংশী। আপোনাৰ ঘৰ? মোৰ ঘৰ জন্মঘৰ হ'ল মৰাণ, বিয়া হৈছোঁ মাৰ্ঘেৰিটা। বিয়া মাৰ্ঘেৰিটাত হৈছে? অঁ, মাৰ্ঘেৰিটা ভিতৰৰ গাঁৱত আৰু। তাৰপিছত হেৰি আপোনাৰ ল'ৰা ছোৱালী? নাই, ল'ৰা ছোৱালী নাই, হাজবেণ্ডো নাই চাগে? নাই। অঁ, এনেই এতিয়া আপুনি ইয়াত আছে, ঘৰত নথকাৰ কাৰণটো কি? মানে ধৰক আপোনাৰতো হাজবেণ্ডৰ নিজা ঘৰো আছে। থাকিলে কিটো হ'ব,
বোলে গৰু মৰিলে পোকো হৰিলে হয়, এতিয়া নিজৰ মানুহজনে নাই। নিজৰ মানুহজনে নাই যেতিয়া বেলেগে কি আপোনাৰ দায়িত্ব ল'ব। তাৰপিছত আমি মাৰ্ঘেৰিটা আইতা এজনীৰ ওচৰলৈ গ'লোঁ। এজনী মাৰ্ঘেৰিটা আইতা হয়। তেখেতৰ ল'ৰা ছোৱালী নাই বুলি ক'লে। তো তেখেতৰ হাজবেণ্ডে PWDত কিবা চাকৰি কৰিছিলে, সৰু সুৰাই চাকৰি কৰিছিলে, কিন্তু পেঞ্চন পায়, সেইটো কাৰণে ইয়াত থাকিবৰ কাৰণে মানে অলপমান সুবিধা হৈছে। পেঞ্চন নোপোৱা হ'লেতো বহুত কষ্টতে জীৱন কটাবলগীয়া হ'লে। তেখেতৰ নিজৰ ঘৰ দুৱাৰ আছে বুলি কৈছে, কিন্তু ঘৰ দুৱাৰ থাকিলে কি হ'ব, হাজবেণ্ডে নাই যেতিয়া কোনে চাব বুলি ক'লে। আজিকালিতো কোনো আৰু বেলেগে কাকো নাচায়, নিজৰ ল'ৰা ছোৱালীয়ে নিজৰ মাক দেউতাকক নাচায়, তো দেওৰ বা ভাই সৰুৰেকে ক'ত চাব। তো তেখেতেও তেখেতৰ দুখৰ কথাবিলাক ক'লে যে কেনেকৈ কি কৰিলে, কেনেকৈ ইয়াত আহি পালেহি। ইয়াতে ঘৰৰ কোনোবা মানুহ আছে বুলি কৈছে ওচৰৰ। কিছুমানে খবৰ লয় বা হাজবেণ্ডৰ ঘৰৰ মানুহে এদিনো খবৰ লোৱা বুলি কোৱা নাই আজিলৈকে। খালি তেখেতেও খবৰ লোৱা নাই বা তেখেতসকলৰ লগত মোবাইল চবৰে নাই, কাৰোবাৰ আছে, কাৰোবাৰ নাই। তাৰপিছত আমি আইতাজনীৰ লগত কথা পতা হোৱাৰ পিছত মাদাৰ অল্ড এজ হোমত যে এখন ডাঙৰকৈ বিয়া পাতিছিলে, আপোনালোকে যদি সেই বিয়াখন চাইছিলে তেনেহ'লে মনত পৰিব। সেই আইতাজনী বৰ্তমান এইখন আশ্ৰমতে আছে। তো আমি এতিয়া যাম সেই আইতাজনীৰ ওচৰলৈ, তেখেতক সুধিম অলপমান কিছু কথা। তেখেতৰ ককাজনৰ এতিয়া মানে হেৰি হ'ল বুলি ক'লে, তেখেত মানে মৰিলে বুলি ক'লে ককাজন। তথাপিতো তেখেতৰ খবৰ ল'বলৈ আমি এতিয়া তেখেতৰ ওচৰলৈ গ'ম। আইতা আপোনাৰ নামটো? আমার নাম মঞ্জু দাস। অঞ্জু দাস। আপোনাৰ ঘৰ? আমি বঙালী মানুহ, বুঝি পাইছে? আমার বঙালী মানুহৰ ঘৰ নাথাকে। আপোনালোকৰ যেন গাঁৱত এটা ঘৰ থাকে, আমাৰ তেনেকুৱা ঘৰ নাই। আমাৰ ইয়াতে দেউতা আগতে কাম কৰি কোৱাৰ্টাৰত আছিল। দেউতা ৰিটায়াৰ হোৱাৰ পাছতে আমাৰ ভাইটিয়ে ঘৰ বনাইছিল। ভাইটি অসুখ হৈছিল, অসুখৰ পাছতে ভাইটি মানে টাকা পইচাৰ দৰকাৰ, ঘৰটো বিক্ৰী কৰি দিলে। এতিয়া তাৰপিছতে ভাইটিৰ আৰু অসুখ হৈছিল, ভাইটিয়ে ঢুকালে। ঢুকাৱাৰ পাছতে স্বাভাৱিক কথা, ভাই ভাইটি কৈছে যে ইমান তোমাৰ ভাইটি আছিল, এতিয়াতো আমি চাব কেনেকুৱা চাম তোমাক আমি। তেতিয়া মই এটা ঘৰ ভাড়া কৰি আছিলোঁ, 4-5 বছৰ কৰি আছিলোঁ। এই আইতাজনী চিনি পাইছেনে আপোনালোকে? সেইজনী আইতা আছিলে যিজনীৰ মাদাৰ অল্ড এজ হোমত বিয়া পাতি দিছিলে। বহুত ধুমধামেৰে পতাৰ নিচিনা হৈছিলে, বহুত নিউজ চেনেল গৈছিলে বা বহুত ৰিপৰ্টাৰ, বহুত নিউজ পেপাৰৰ সাংবাদিকো গৈছিলে। গৈ তাত বিয়াখন পতাৰ পিছত কেইদিনমান থকাৰ পিছত তাৰ পৰা গুচি আহিল এইখন আশ্ৰমলৈ। তাত ৰুমটো সৰু আছিলে, সেইকাৰণে ইয়াতে মানে অকণমান ডাঙৰ ৰুমলৈ গুচি আহিল। তো গুচি অহাৰ কেইদিনমান পিছত 2-3 বছৰমান পিছত চাগে ককাৰ মানে মৃত্যু হ'ল। তো হোৱাৰ পিছত তেখেতৰ কাহিনীবিলাক সুধিলোঁ। তেখেতে ক'লে, বিয়া নোহোৱাৰ আগৰ কথা ক'লে, তেখেতক বহুত মানে এক্সিডেণ্ট হৈছিলে। এক্সিডেণ্টটোৰ পিছত ডক্টৰে কৈছিলে যে তেখেতে আৰু খোজ কাঢ়িব নোৱাৰিব বেছিকৈ। তাৰ কেইদিনমান পিছত আকৌ এটা এক্সিডেণ্ট হ'ল, কিন্তু ছেকেণ্ড এক্সিডেণ্টটো হোৱাৰ পিছত তেখেতে আগৰ এক্সিডেণ্টটোত যিটো মানে নোৱাৰিব বুলি কৈছিল ডক্টৰে, ছেকেণ্ড এক্সিডেণ্টটো হোৱাৰ পিছত তেখেত পূৰা সম্পূৰ্ণ ভাল হ'ল। হয়, অপাৰেশ্যন কৰিবলগীয়া হ'ল, কিন্তু তেখেত সম্পূৰ্ণৰূপে ভাল হ'ল বুলি ক'লে। তাৰপিছত ক'লে যে তেখেতৰ বিয়াৰ পিছত তেখেতৰ হাজবেণ্ডৰ পেঞ্চনটো কেনেকৈ তেখেতৰ নামত কৰাই ল'লে, কাৰণ ইমান বয়সত বিয়া হৈছে যেতিয়া পেঞ্চনত নাম উঠোৱাটো কম কষ্ট হোৱা নাই, বহুত কষ্ট হ'ল বুলি ক'লে। বহুত লাগিবলগীয়া হ'ল। তো কোৰ্ট মেৰেজ কৰিলে, কোৰ্ট মেৰেজৰ চাৰ্টিফিকেট ছাবমিট কৰিবলগীয়া হ'ল। তাৰপিছত তেখেতে এতিয়া মানে কেনেকৈ আছে বা তেখেতৰ বিয়া নোহোৱাৰ আগত তেখেতে হেৰি খৰচ পাতি কোনে দিছিলে সেইবিলাক কথা ক'লে। তেখেতৰ ভনীয়েক এজনী আছে, ভনীয়েক আৰু ভনী জোৱাইকে তেখেতৰ প্ৰত্যেকটো খৰচ বহন কৰিছিল বুলি কৈছিলে। তো ইয়াত থাকি কেনেকুৱা লাগিছে বুলি সুধিলোঁ, তো তেখেতে ক'লে ইয়াত থাকি ভালেই লাগিছে। তো তাৰপিছত আমি তেখেতৰ ওচৰৰ পৰা আৰু বেলেগ এজনী আইতাৰ ওচৰলৈ গ'লোঁ। আপোনাৰ নামটো কি আইতা? মোৰ নামটো হাচিৰাণী নন্দী। হাচিৰাণী নন্দী। আপোনাৰ এনে ঘৰ, অৰিজিনেল ঘৰ ক'ত আছিলে? কালাপাহাৰ ভাস্কৰ নগৰত। ভাস্কৰ নগৰত। আপোনাৰ ল'ৰা ছোৱালী? মোৰ 3টা ছোৱালী আৰু 2টা ল'ৰা। 2টা ল'ৰা আৰু 3টা। গোটেইকেইটা বিয়া পাতিলে? হা? গোটেইকেইটাই বিয়া পাতিলে? অঁ, গোটেইকেইটা বিয়া হৈ গ'ল, ল'ৰা ছোৱালী হৈ গ'ল। কি কৰে ল'ৰা দুটাই কি কৰে? আপুনিতো বোলো কি কৰিব, ফেচবুকত দিব নেকি? ইউটিউবত দিম।
ইউটিউবত ইউটিউব ইউটিউব মানে এটা ভিডিঅ'ৰ অকল তাতে ভিডিঅ' দিব পাৰে, বেলেগ একো দিব নোৱাৰে। একো নহয় দিয়ক, কওক। নামটো নালাগে, নামটো নুসুধো দিয়ক। যদি আপোনাৰ প্ৰব্লেম আছে মই নামটো নুসুধো। মোৰ নামটো হাচিৰা নহয় আপোনাৰ ল'ৰাকেইটা যদি আপুনি নাম নালাগে নাম নকওঁ দিয়ক আপোনাৰ। ঠিক আছে। আপুনি কি কৰে ল'ৰা দুটাই? ডাঙৰটো ষ্টেট বেংকত চাকৰি কৰে আৰু সৰুটোৱে? সৰুটোৱে এটা দোকান আছে এই পূজাৰ সামগ্ৰী, আৰু তোৰ স্কুল ভেন আছে এটা, সেইটো চলায়। মানে আপোনাৰ ডাঙৰ ল'ৰাটোৰ অৱস্থা ইমান বেয়া নহয়, কিন্তু সৰুটোৰ ইমান এটা মানে ভালো নহয়। বোৱাৰীটো ষ্টেট বেংকত চাকৰি কৰে, ডাঙৰ বোৱাৰীটো দুজনে ষ্টেট বেংক। দুজনেই কৰে। হেৰি কি কয়, এতিয়া এই আইতাজনীৰ ঘৰ কালা পাহাৰত। তো তেখেতৰ 2টা ল'ৰা আৰু 3জনী ছোৱালী। ডাঙৰ ল'ৰাটোৱে SBI মেনেজাৰ বুলি ক'লে, তাৰ ৱাইফো SBIতে চাকৰি কৰে, কিন্তু সৰুটোৰ কিবা দোকান আছে বুলি ক'লে আৰু স্কুলৰ গাড়ী চলায় বুলি ক'লে। আৰু যিয়ে নহওক, চবৰে নিজৰ নিজৰ ঘৰত থকাৰ আশা আছে। তেখেতৰ নামতে মাটিখিনি আছে বুলি ক'লে। প্ৰথমতে সৰু ল'ৰাটোৰ লগতে আছিলে, কিন্তু যেতিয়া তেখেতে নিজৰ নামত থকা মাটিখিনি ডাঙৰ আৰু সৰু দুয়োটাকে সমান সমান ভগাই দিলে, তেতিয়াৰ পৰা সৰু ল'ৰাটো তেখেতক নোচোৱা হ'ল। মানে এনেকুৱা হ'ল যেন তেখেতক অকল মাটিখিনিৰ কাৰণেহে সৰুটোৱে চাই আছিলে। যেতিয়া সমান সমান ভাগ কৰি দিলে, তেতিয়া সেইটোও নোচোৱা হ'ল। তো যেতিয়া আলৈ-আথনি হোৱাৰ নিচিনা লাগিলে, তেতিয়া নিজৰ ডাঙৰ জীয়েকজনীয়ে তেখেতক এইখন মানে আশ্ৰমলৈ লৈ আহিলে, আৰু ইয়াতে মাহে মাহে যিটো পইচা দিবলগীয়া হয়, ডাঙৰজনী ছোৱালীয়ে দিয়ে বুলি ক'লে। নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি ইমানেই মৰম। তেখেতে মোক আগতে সুধি লৈছে যে তুমি যে ভিডিঅ'টো বনাইছা, এইটো ক'ত দিবা? মই যেতিয়া ক'লোঁ যে ইউটিউবত দিম, তো তেখেতে মানে নিজৰ ল'ৰাটোৰ নামটো ক'বলৈ টান পালে। ইমান মৰম, তাৰমানে কোনোবাই যদি ল'ৰাটোৰ নামটো গম পায়, হয়তো তেখেতক কিবা এটা ক'ব বা লাজ দিব। তো সেইটো কাৰণে ল'ৰা ছোৱালীৰ চিন্তা কৰিয়ে তেখেতে ল'ৰাটোৰ নাম নক'লে, আৰু কাৰো নাম ক'বলৈ মানে হেৰি কৰিলে, মানা কৰিলে। তো ময়ো সেইকাৰণে নুসুধিলোঁ নামটো। তো মই সুধিলোঁ যে আপুনি ইয়াতে কিয় আছে? সিহঁতৰ বোলে চাবলৈ টাইম নাই, সিহঁতৰ ৰাতি কেতিয়াবা এদিন পেচাব কৰিলে মানে গোন্ধাই বোলে। পেচাব একচুৱেলি হেৰিত নকৰে, বিচনাত নকৰে, বাল্টিনত কৰে, কিন্তু সিহঁতে বোলে ক'লে বাল্টিনত কৰা পেচাবখিনিও বোলে গোন্ধত থাকিব নোৱাৰা হৈছে। মানে অৱহেলাৰ মানে হেৰিটো বেছি হৈ গ'ল। তাৰপিছত ডাঙৰ জীয়েকজনীয়ে যেতিয়া এইবিলাক দেখা পালে, সহ্য কৰিব নোৱাৰি, তো তেখেতক এইখন আশ্ৰমলৈ লৈ আহিলে। কি আচৰিত ন? আজিকালি নিজৰ ল'ৰা ছোৱালীয়ে নিজৰ মা দেউতাকৰ মানে পেচাব বা হাগামোতা পেলাবলৈ টান পোৱা হ'ল। সৰুতে যে সিহঁতক ডাঙৰ কৰিছিলে, সেইবিলাক কথা পাহৰি গ'ল। আইতাজনী অলপমান কান্দোৰ নিচিনা কৰিলে, কান্দিবই যেন। মানে কি, কেতিয়া এদিন খবৰ নলয় বুলিও ক'লে কোনো এটাইও। অকল খবৰ ল'লে ছোৱালীকেইজনীয়ে কেতিয়াবা এদিন খবৰ লয় বা তালৈ যায়ো আশ্ৰমখনলৈ, বা ফোন কৰিও খবৰ সোধে, কিন্তু ল'ৰাকেইটাই এদিনো এটাইও ফোন কৰিও সোধা নাই বুলি ক'লে। তো তাৰপিছত তেখেতে দুখ কৰাৰ কাৰণে ময়ো বৰ বেছি প্ৰশ্ন সুধি নাথাকিলোঁ। মই আৰু বহুত ৰাতিও হ'ল। মোৰ এই ভিডিঅ' বনাওঁতে মোৰ প্ৰায় 8টামান বাজিলে। তাত থাকি একচুৱেলি ভাল লাগিলে, সেইকাৰণে মোৰ সোনকালে আহিবও মন যোৱা নাছিলে। তো আইতাহঁতৰ লগত কথা পাতিলোঁ। আইতাহঁতে ক'লে আকৌ আহিবা আমাক লগ কৰিবলৈ। তো সেইকাৰণে আকৌ মই সিহঁতক সেৱা জনালোঁ গোটেইকেইজনকে। তাৰপিছত আমি গুচি আহিলোঁ। আশ্ৰমত থকাটো মই কেতিয়াও ছাপোৰ্ট নকৰোঁ। মই নিজৰ মাকো কেতিয়াও আশ্ৰমত নথওঁ, বা মই আপোনাকো কেতিয়াও আশ্ৰমত থ'বলৈ পৰামৰ্শ নিদিওঁ। কিন্তু কোনোবাই যদি কষ্ট পাই আছে, নিজৰ বোৱাৰীকৰে হওক, যেনেকুৱা ধৰণৰে কষ্ট যদি পাই আছে, বা আপোনাৰ তাত যদি পইচা পাতি আছে নিজৰ মাক মানে শান্তিত থকাৰ প্লেচ এটাত থ'বলৈ, তেনেহ'লে আপোনালোকে এইখন ভাৰসা বৃদ্ধাশ্ৰমলৈ আপোনালোকে যোগাযোগ কৰিব পাৰে, আৰু আপোনালোকৰ মা বা দেউতাক ইয়াত থ'ব পাৰে। কাৰণ ঘৰত থাকি যদি অশান্তিত আছে, ইয়াত থাকিলে অলপ হ'লেও শান্তিত থাকিব। হয়, আপোনাৰ এটা সৰু সুৰা এমাউণ্ট আপুনি মাহত দিব লাগিব, কিন্তু নিজৰ মাৰ কাৰণে যদি আপুনি সেই এমাউণ্টটো যদি দিব নোৱাৰে, তেনেহ'লে আপুনি মানে নিজকে কি বুলি চিনাকি দিব? কাৰণ ঘৰত থাকি শান্তি নোপোৱাৰ পিছতহে আপুনি ইয়াতে থ'ম বুলি ভাবিব। তো সেইকাৰণে মই ভাবোঁ, যদিহে আপোনাৰ ঘৰত থোৱাবলৈ কষ্ট হয়, তেনেহ'লে আপুনি ইয়ালৈ আনি কিনে নিজৰ মা দেউতাক থ'ব পাৰে। এইবিলাক ৰুম হয়, ৰুমটোত কিছুমানত ছিংগল বেড আছে, কিছুমানত ডবল বেড আছে। যোনে য'ত কমফৰ্ট হয় তাত থ'ব পাৰে। ধন্যবাদ।